हेलो गाइस नमस्कार मोर यूट्यूब चैनलत আজি সকলোকে স্বাগতম জানাইছো আৰু লৈছো নতুন ভিডিও লৈ গাইস মই ভিডিও বনাৰ আগতে মই কিছুমান কথা আপোনাক কৈলো কাৰণ মনত কিতেবা মানুহ মনত দুখ বা থাকিব পাৰে হেকনে মই এইখিনি কথা কম যে মই ভিডিও যোগেদি যিখিনি আজি কথা আলোচনা কৰিম তাৰে কথাখিনি শুনি আপোনালোকে মনত দুখ যেন আঘাত যেন নাপায় কাৰণ মই কাৰো মনত দুখ বা আঘাত দিয়া কাৰণে ভিডিও নবনাও কাৰণ মই কিয় কথাখিনি কলো কোৱা কাৰণ এটাই হয় যে মানুহৰ যে সকলো মই যে আলোচনা কৰিম আজি এইখিনি কথা আলোচনা কৰি কিছু মানুহ মনত কিছু কথা মিলিব পাৰে বা কিছু সকলো সমান নহয় বা একমত নহব পাৰে এখানে মনত যে দুখ আৰু আঘাত যেন নলয় এখানে মই কলো এই কথাখিনি তো গাইস প্ৰথম মূল ভিডিওৰ কথা লৈ যাও মই আজি কি কথা লৈ মই ভিডিওটো বনাম ভিডিও কাৰণে মই আজি আলোচনা কৰি আপোনালোকৰ মাজত ভিডিওটো শেষলৈকে চাব আৰু ভিডিও স্কিপ নকৰি ধুনীয়াকৈ চাই থাকিব ভিডিও শেষলৈকে চাব আৰু ভিডিওটো স্কিপ নকৰি চাব আৰু ভিডিওটো যদি ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব এটা কৰি নাপাৰিব আমি যেতিয়া গুৱাহাটীত বা যিকোনো কামতে যাও তেতিয়া আমাৰ দৰমাটো লাগে দৰমাটো জানা উচিত কাৰণ দৰমাইটো মেইন দেখাও শুনাত কোনবাই কয় তেতিয়া লগে লগে আমাৰ মনটো বেয়া লাগি যায় কাৰণ আমাৰ দৰমাটো বহুত কম হৈ গৈ মনৰ এটা ভাব আহে এটো কাৰণে মই আজি ভিডিওটো বনাইছো চাব ভিডিওটো শেষলৈকে চাব আৰু কিছুমান আছে লৰা চলি আছে ভাবে যে গুৱাহাটীত আহিলে কামত ঠগাই নেকি বা ঠগন দিয়ে নেকি হেনকা নহয় কথাটো এনেকা কব গলে আপুনি ঠগৰ কামত নাযাবই যেটো কামত আপোনাৰ ঠগাই আছে বা ভাবিছে আজিকাটো লৰা চলি সবে পঢ়া শুনা আছে যেটো কামত ভাবিব আপুনি ঠগাই আছে বা আপুনি ভাবি লওক যে এইটো কাম আপোনাৰ বেয়া লাগিছে এইটো কামত আমি নিবিচাৰিব বা নাযাবই হয় 2 টকা কম হ'ব বা 10 পইচা 1000 টকা কম হ'ব যেটো কামে আপোনাৰ দেখা পাই আছে যে এটা কোম্পানীটো জানে গুৱাহাটীত বহুত কোম্পানী আছে ধৰি লওক আপুনি এটা যিকোনো কোম্পানী এটা নাম জানে ভাবি লওক এইটো কোম্পানী আপুনি কাম কৰিব এইটো আপুনি কেনকে ঠগাব কাৰণ এইটো বছৰ ইমান বছৰ পুৰণা আগৰ পৰাই চলি আছে এইটো মানুহ কেতিয়াও ঠগাব নোৱাৰে আৰু গাইস মই এটা কথা ক'ব বিচাৰো যে আপোনাক মই মাহৰ কথা নকৈ বছৰৰ কথা কিয় ক'লো আপোনাক মই দুটা এক্সাম্পল দিম তেতিয়া গম পাই যাব যে সঁচাকে না মিছা কাৰণ আমি যেতিয়া সৰুতে যেতিয়া লৰা চলি স্কুলত দিয়ে বা 1 পৰা 2 লৈ উঠে চাব আজিকালি লৰা চলি জানে ABCD 1 2 একদম ধুনিয়াকে মাতি দিয়ে স্কুল যেতিয়া লগে মানে এডমিশন হোৱাই নাই আগতে ধুনিয়াকে মা দেউতা শিকায় ধুনিয়াকে চাব ABCD ধুনিয়াকে ক'ব জানে সাৰাসকলে জানে যে লৰাটো গোটেইখিনি জানে তথাপি কি কৰে এক বছৰ মানে 1 পৰা 2 লৈ উঠাতে এক বছৰ এটা সময় দিয়ে বা বুজিব দিয়ে লৰাটোক ধৈৰ্য কিমান ধৈৰ্য আছে ঠিক তেনে কাম হেনকা যে আপুনি গুৱাহাটীত আহি যে কাম পাব সেইটো মিছা কথা দৰমাতে ভাল পাব সেইটো মিছা কথা আহি আপুনি সময় দিব লাগিব ধৈৰ্য ধৰিব লাগিব কিবা এটা বছৰ দিব লাগিব তেতিয়া আপুনি ভাল কাম পাই থাকিব গাইস আৰু এটা মই এক্সাম্পল দি আছো আপোনালোকক যেতিয়া ধৰক আপোনাৰ যিকোনো এটা ধৰক আপুনি ক'ত আছে ডিব্ৰুগড়ত আছে এটা গুৱাহাটীত আছে টাৱাৰখন ধৰক আমাৰ কি সিম আজিকালি জিও সিম সবৰে জিও সিম বা এয়াৰটেল সিম টাৱাৰ আছে গুৱাহাটীত আপুনি ডিব্ৰুগড়ৰ ফোন কৰে কিবা প্ৰবলেম পাব আপোনাৰ যেতিয়া আপুনি দুজন মানুহ কথা পাতে ফোনত কথা ক্লিয়াৰ কে নাহে কাৰণ কি টাৱাৰ আছে গুৱাহাটীত আপুনি আছে ডিব্ৰুগড়ত অলপ তো ডিফাৰেন্স হ'বই কথা ক্লিয়াৰ কে নাহিব কাম হেনকা আপুনি ঘৰত থাকিলে কাম বিলাক নাপাব আপুনি আহিব লাগিব বছৰত কিবা এটা বছৰ যিকোনো গুৱাহাটী বুলি কথা নজতে যাওক কাম এটা কৰিলে যেটো সময় দিব লাগিব সময় দিয়ক ধৈৰ্য ধৰি কামটো কৰক তেতিয়া চাব আপোনাৰ মাহিলি নহয় আমাৰ বছৰগত ভাল টকা ইনকাম হ'ব হেতু ঠিক হেনকাই ক'ব গলে কথাটো আহক সময় দিয়ক আপুনি এটা কোর্স কমপ্লিট কৰক কিবা এটা বছৰ আপুনি দিয়ক তেতিয়া চাব আপোনাৰ এটা সময়ত প্ৰমাণ পত্ৰ পাব কি প্ৰমাণ পাব হেতু কৈ আছো হেতু আপুনি ধৈৰ্য বেলেগ একো নাপায় ধৈৰ্য পাব আৰু মনৰ সুখ যেতিয়া আপুনি ধৈৰ্য পাই গেলে কামত বিচাৰি মনৰ সুখ বিচাৰি পালে যিকোনো কামে আপোনাৰ চাব ঘৰত ভাল এটা ইনকাম দিব ভাল টকা ইনকাম কৰিব কাৰণ আপোনাৰ ধৈৰ্য আহি গল নহয় যিকোনো কাম আপুনি কৰিব পাৰিব ধৈৰ্য মানে কি এটা কাম যেতিয়া আপুনি ধৰক এটা 13000 টকা দৰমাত কাম কৰি আছে আপুনি বেলেগ কাম বিচাৰিব কাৰণ আপোনাৰ মনত ধৈৰ্য আৰু সুখ আছে মনৰ সুখ যিকোনো কামত যিটো কামত পাব আপুনি হেতু কামতে আপুনি ভাল সাকসেস লাইফত সাকসেস হ'ব পাৰিব বা ভাল এটা উপাৰ্জন কৰিব পাৰিব গাইস মই ভিডিওৰ শেষত এটা মানে থুলমূল আপোনাক হিচাপ এটা দিম ভিডিওটো চাব শেষলৈকে মই থুলমূল এটা হিচাপ দিম ধৰি লওক মই বা আপুনি 13000 টকা দৰমাত প্ৰথম কাম কৰি আছো গুৱাহাটী 13000 টকা আপুনি বছৰি হিচাপ কৰক কিমান টকা হৈ আছে আপোনাৰ মাহত 30 দিন হিচাপ কৰক 13 * 13 30 দিন মাৰি দিয়ক কিমান টকা হৈ আছে ইনাম ধৰি লওক 1.5 লাখ টকা থুলমূল হিচাপ ধৰি 1.5 লাখ টকা
আৰু আপোনাৰ PF-ত থাকিল মিনিমাম আমাৰ ধৰক বছৰত আমাৰ PF-ত জমা হৈছে ধৰক 40,000 টকা বা 35,000 টকা PF-ত যিসকলে মানে কাম কৰা নাই সেইসকলে গম নাপাই চাগে যি PF-ত আমাৰ ভাল টকা জমা হয় বছৰত 1.5 লাখ আৰু 40,000 কিমান টকা হ'ল 1,90,000 টকা আপোনাৰ সিকিউৰিটি বা বেলেগ বেলেগ কাম গ'লে ৰুমটো ফ্ৰী পাই গ'লে আপোনাৰ 1,90,000 টকা মানে বছৰে মুঠ গড় আয় আপোনাৰ হিচাপটো 1,90,000 আছে আপুনি আৰু কিছুমান ভাবি আছে যে মই খোৱা লোৱা আছে না খোৱা লোৱাৰ কাৰণে মই এইটো কথাখিনি কম 1 লাখ যদি আপুনি কষ্ট কৰিব লাগিব আপুনি জানে ধৈৰ্য আৰু শক্তি ধৈৰ্য আৰু আপোনাৰ সুখ মানে মনৰ সুখ বিচাৰি পালে কামত এতিয়া আপোনাৰ লাগে আপোনাৰ যে কাম যে কৰে পইচাখিনি কেনেকৈ জমাব এতিয়া 1,90,000 টকা আপোনাৰ হিচাপটো ওলাই গ'ল এতিয়া খোৱাত আছে আৰু বেলেগ বেলেগ খৰচা আছে সেই বাহিৰা খৰচা কিছু আপুনি খৰচা বাহিৰত আপুনি গুৱাহাটীত বহুত এনেকুৱা পাৰ্ট টাইম কাম আছে আপুনি কৰি এই খোৱাখিনি ওলাব পাৰিব কাৰণ কাম ধৈৰ্য কষ্ট কৰিব লাগিব এনেতো আপোনাৰ নিদিয়ে কাৰণ দৰমাই পাম 13,000 টকা আপুনি সেইখিনি মেকআপ কেনেকৈ চলিব এনেকুৱা মানুহ আছে মাহত ইনকামে 13,000 টকা নহয় কিছুমান খৰচাই বহুত কৰি যায় মানে হৈ যায় মানে কৰিব লগা বাধ্য কাৰণ এতিয়া সংসাৰ কৰিছে বা কিবা কৰিছে বহুত টকা খৰচা আহি যায় মানুহৰ লাইফত মই আপোনাক এটা হিচাপ দিছোঁ যে আপুনি এইটো হিচাপত চলিলে কিছু পইচা হ'লেও আপুনি ঘৰত যায় নিজৰ বা বিজনেছ এটা কৰি বা কোনে বিচাৰে যে গুৱাহাটীত লাইফ টাইম বা জীৱন কাম কৰি থাকিম সকলোৰে মনত আশা থাকে যে কিবা এটা পইচা লৈ গুৱাহাটীৰ পৰা গৈ যে ঘৰতে কিবা এটা কৰি নিজৰ জীৱনটো যে আগলৈকে চলাই নিব পাৰোঁ সুখত থাকিব পাৰোঁ ভালকৈ ল'ৰা ছোৱালীৰ মাজত একমুঠি ভাত ভালকৈ খাব পাৰোঁ সেইটোৱে মনৰ আশা বেলেগ একো নাই কাৰণ আমাৰ আৰু আপোনাৰ আমাৰ আশাবিলাক সেনেকুৱাই সৰু মৰু আশা বেছি ডাঙৰ আশা কৰিলেতো লাভ নাই কাৰণ এতিয়া নাই বস্তু কপালত নাই কি কৰিম সেই থুলমূল হিচাপ কৰি আমি জীৱনটোক আগুৱাই লৈ যাব লাগিব এতিয়া আপুনি 1,90,000 টকা পালে ধুনীয়াকৈ হিচাপ কৰে আৰু বাকী 1,90,000 টকা আপোনাৰ গড়াই হৈ গ'ল হিচাপটো সেনেকুৱা টাৰ্গেট লাগিব মই যে আগত ভিডিঅ'বিলাক ক'লোঁ যে ধৈৰ্য লাগিব সেনেকুৱা ধৈৰ্য আৰু মনৰ সুখ যেতিয়া আপুনি ধৈৰ্য আহি গ'ল ভাবিলে ষ্টাম্প মাৰি দিলে প্ৰমাণ পত্ৰ পাই গ'ল তেতিয়া আপোনাৰ যিকোনো কামে আপোনাৰ পইচা আহিব মানুহে ভাবিব নালাগে 13,000 টকাত মই কেইটকা ইনকাম কৰিম সেনেকুৱা হিচাপ 13,000 টকা যদি আপুনি 1.5 লাখ টকা আপোনাৰ হিচাপ আছে আহিছে আৰু আপোনাৰ PF আছে PF থকা কাম কৰিব গাইজ PF থকা কাম আৰু আপোনাৰ পইচা পাৰিব 1.5 লাখ আৰু 40,000 1,90,000 টকা হৈ গ'ল আৰু বাকী পইচাখিনি আপুনি অলপ নিজে চেষ্টা কৰক বেলেগ গুৱাহাটীত বহুত এনেকুৱা পাৰ্ট টাইম কাম আছে কৰক খোৱা পানীখিনি ওলাই গ'ল আপোনাৰ খোৱাখিনি ওলাই গ'ল ৰুমটো ফ্ৰী পালে সেনেকুৱা আপুনি ঘৰত কিছু পইচা লৈ আপুনি উপাৰ্জন কৰিব আৰু গুৱাহাটীৰ পৰা পইচা লৈ মানে নি কিনে আপুনি নিজৰ ঘৰৰ সংসাৰত সুখত সকলোকে সুখত ৰাখিব পাৰিব বিচাৰিব আৰু গাইজ কিছুমানে ভাবে যিসকলে ভাবি আছে যে মোৰ পইচা মানে এতিয়াতো মোৰ নচলে এনেকুৱা কম পইচাত কেনেকৈ চলিব ময়ো এটা সময়ত মানে সময় পাৰ কৰি ল'লোঁ মই আপোনালোকক কোৱা নাই মই নিজে ভুল কৰিছোঁ মই এটা সময়ত যেতিয়া মোৰ 21, 22 বছৰ 23 বছৰ আছিল এটা সময়ত মই এনেকুৱা ঘূৰি ফুৰি থাকোঁতে দিনবিলাক পাৰ সময় গ'ল কিন্তু সময় গুচি গ'ল এতিয়া কি কৰিম এতিয়া একো কৰিব নোৱাৰোঁ এতিয়া আমি কি কৰিব লাগিব যেনেকুৱা চলি আছোঁ সেনেকুৱা চলি গৈ নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগিব আৰু বহুত সময় বয়স আছে সেইখিনি আগুৱাই লৈ যাওঁ আৰু আমি জীৱনত সুখত আৰু ভালকৈ থাকোঁ সেইটোৱে আশা কৰোঁ সকলোৱে সুখত থাকক আৰু ভালে থাকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত